আশা এক্সপেক্ট মানুহে বোলে আশা কৰিব লাগে হয় কৰিব লাগে কাৰণ আশাই মানুহক জীয়াই থকাৰ উৎসাহ আৰু প্ৰেৰণা যোগায় কিন্তু যদিহে আপুনি সেই আশা ভুল জাগাত কৰে তেতিয়াহ'লে উৎসাহ আৰু প্ৰেৰণাৰ বিপৰীতে কিন্তু চকু পানী টুকিবলগীয়া হৈ যাব পাৰে উদাহৰণস্বৰূপে আপুনি কাৰোবাক যদি সহায় কৰি আপুনিও আশা কৰে যে মোকো তেওঁ মোৰ বিপদত সহায় কৰিব তেতিয়া হয়তো আপুনি চকুপানী টুকিবলগীয়া হৈ যাব পাৰে দস্তুৰমত কাৰণ আজিৰ যুগৰ মেক্সিমাম মানুহেই বিপদত সহায় কৰোতাজনক পাহৰি যায় খুব কম দিনত পাহৰি যায় যেতিয়া বিপদটো থাকে তেতিয়া ঠিকেই চিনি পায় আৰু যেতিয়া বিপদটো নোহোৱা হৈ যায় তেতিয়া পাহৰি যায় সেয়েহে যদিহে আশা কৰিবই খোজে নিজৰ পৰা কৰক আনৰ পৰা নহয় নিজৰ ওপৰত যদি আপুনি আশা কৰে আপুনি জীৱনত সেই আশাই আপোনাক উৎসাহ প্ৰেৰণা যোগাব আৰু আপুনি জীৱনত আগুৱাই যাব পাৰিব কিন্তু যদিহে আপুনি আনৰ পৰা আশা কৰে চকুপানী টুকিবলগীয়া হৈ যাব পাৰে বিশেষকৈ কাৰোবাক সহায় কৰি আশা নকৰিব যে তেওঁ মোক সহায় কৰিব মই আজি তেওঁক সহায় কৰিছো তেওঁ মোক কালি সহায় কৰিব সেইটো আশা আপুনি কেতিয়াও নকৰিব যদি আপোনাৰ সহায় কৰাৰ ক্ষমতা আছে তেতিয়াহ'লে আপুনি নিস্বাৰ্থভাৱে সহায় কৰি যাওক আৰু ভগৱানে তাৰ পুণ্যৰ ফল আপোনাক দিব কিন্তু আপুনি আশা নকৰিব